প্ৰথমতে মই ৰংজালী বৈশাগু বা ৰঙালী বিহুৰ সকলোকে অসমবাসীক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি সৰুপথাৰৰ যি মুকলি মঞ্চ প্ৰেক্ষাগৃহ ৰামধেনু কমপ্লেক্সত সৰুপথাৰত বসবাস কৰি থকা সৰুপথাৰ পৌৰসভা এলেকাত আমাৰ বড়ো পৰিয়ালসকল আৰু ধনশ্ৰী মহকুমাত যি ধনশ্ৰী জিলা বড়ো সাংস্কৃতিক সন্থা আছে তেখেতসকলৰ যুটীয়া উদ্যোগত প্ৰথমবাৰৰ বাবে সৰুপথাৰ পৌৰসভাৰ এই ৰংজালী বৈশাগু উৎসৱ তেখেতসকলে উদযাপন কৰিছে। আৰু আজি আমি এই ৰংজালী বৈশাগু উৎসৱত তেখেতসকলৰ আমন্ত্ৰণ ক্ৰমে ইয়াত আমি উপস্থিত হৈছোঁ। গতিকে জাতি এটাৰ সংস্কৃতি ভাষা থাকিলে সেই জাতিটো পৰিচয় পাব পাৰি। গতিকে সৰুপথাৰ অঞ্চলত যিহেতু বড়োসকল ধনশ্ৰী মহকুমাত অতীতৰে পৰা বসবাস কৰি থকা ভাৰত স্বাধীনতাৰ আগৰে পৰা বসবাস কৰি থকাও আছে আৰু পিছৰখিনি 70 দশকৰ পিছত সীমান্ত অঞ্চলত বসবাস কৰি আহিছে। আৰু টাউন এলেকাত থকা বা সৰুপথাৰ বৰপথাৰৰ এলেকাত থকা বিশেষকৈ বড়োসকল নিজৰ ভাষা সংস্কৃতিবিলাক এটা পৰিস্থিতিৰ তাগিদাত বা ভৌগোলিক পৰিৱেশৰ অৱস্থাতে হওক তেখেতসকলে ভাষা সংস্কৃতিবিলাক হেৰাই গৈছিলে। আজি তেখেতসকলে এই সীমান্ত অঞ্চলত বসবাস কৰা বা আজি যিসকলে চাকৰিৰ সূত্ৰে বা ব্যৱসায়ৰ সূত্ৰে সৰুপথাৰ এলেকাত বসবাস কৰিছে তেখেতসকলৰ সহযোগক পুনৰ নিজৰ ভাষা সংস্কৃতিবিলাক আঁকোৱালি ল'বলৈ বা শিকিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। সেইটো বৰ আদৰণীয় কথা। গতিকে তেখেতসকলে যে ইয়াত বৈশাগু উদযাপন কৰিবলৈ লৈছে সেইটো মই ধন্যবাদ জনাইছোঁ, শলাগ লৈছোঁ। ভৱিষ্যতৰ দিনত মই তেখেতসকলক কৈছোঁ অকল বড়োৱে নহয় সৰুপথাৰ এলেকাত বা পৌৰসভা এলেকাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিতভাৱে লৈ একেলগতে লৈ আমি পৰৱৰ্তী দিনত বৈশাগু উৎসৱটো ইয়াত উদযাপন কৰিব লাগিব। তাৰ লগতে মই এটা কথা চিন্তা কৰিছোঁ যে অহা 15 আগষ্ট বা 26 জানুৱাৰীৰ সময়ত যিহেতু সৰুপথাৰৰ ৰাজহুৱা ফিল্ডত আমাৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ইয়াত স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস উদযাপন কৰে। গতিকে এই ৰংগমঞ্চতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ নৃত্যশিল্পীসকলক লৈ আমি বাগুৰুম্বা নৃত্যৰ এটা প্ৰশিক্ষণ দিব পৰা যায় নেকি। গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যশিল্পীসকলেও বাগুৰুম্বাটো শিকি লওক বা শিকক আৰু আমি তাত প্ৰদৰ্শন কৰিব পাৰিম বুলি। গতিকে আশা কৰিছোঁ এই ব্যৱস্থাটো নিশ্চয় আমি ব্যৱস্থা ল'বৰ বাবে আমি সহায় কৰিব লাগিব। তাৰ কাৰণে আমি সহায় কৰিবলৈ প্ৰস্তুত আছোঁ। গতিকে মই ইয়াত উদযাপন কৰাৰ বাবে ৰংজালী বৈশাগুটো ভাল লাগে ধন্যবাদ জনাইছোঁ তেখেতসকলক। আৰু ইতিমধ্যে আমাৰ এই উদযাপন থলীত আজিৰ এই অনুষ্ঠানত বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ কুমাৰ বৰুৱা ডাঙৰীয়া আহি উদ্বোধন কৰি গৈছে। আৰু তাৰ লগতে আমাৰ সৰুপথাৰ ৰাজচক্ৰ বিষয়া হিমাংগ নবিছ ডাঙৰীয়া, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক দীপেন কুমাৰ বৰা ডাঙৰীয়া, চতিয়া ছাত্ৰ সন্থাৰ ধনশ্ৰী মহকুমাৰ সভাপতি অভিজিত শইকীয়া ডাঙৰীয়া, সাধাৰণ সম্পাদক ৰত্নী হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য মনোজ বড়ো ডাঙৰীয়া, জিলা সমিতিৰ সম্পাদক বিনন্দ বড়োচা ডাঙৰীয়া আৰু বড়ো ছাত্ৰ সন্থা ইউপিঅকে আদি কৰি বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ ইয়াত উপস্থিত হৈছে। আশা কৰিছোঁ ভৱিষ্যতৰ দিনত এইটোৱে আমাৰ পথ প্ৰদৰ্শন কৰিব নিজৰ জাতিটোক কিছু সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত। প্ৰথমবাৰৰ কাৰণে যি সৰুপথাৰত ৰংজালী বৈশাগু দিৱসটি তেওঁলোকে আৰম্ভ কৰিছে, যি বিহু তেওঁলোকৰ বড়োসকলৰ যি পৰম্পৰা যি বিহু সেই আয়োজন কৰিছে, সেই আয়োজক সমিতিক আমি ধন্যবাদ জনাইছোঁ। আমাৰ মহকুমা চতিয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে। আৰু ইয়ালৈ আহি এটা কথাই ভাল লাগিছে যে সৰুপথাৰ অঞ্চলত যিসমূহ সিঁচৰিত হৈ থকা বড়ো জনগোষ্ঠীৰ লোক আছে সেই বড়ো জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি ইয়াত যি তেওঁলোকৰ ভাষা সংস্কৃতিখিনি তেওঁলোকৰ মাজত বিলাব বিচাৰিছে, তাৰ বাবে আমি এই ৰংজালী বৈশাগুৰ যি উদযাপন সমিতিক আমি ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়তে এই সভাতে এটা কথা আমাৰ সন্মানীয় বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ সদস্য প্ৰদীপ স্বৰ্গীয়াই ডাঙৰীয়াই আমাক জনাইছে যে যি বাগুৰুম্বা নৃত্য, সেই বাগুৰুম্বা নৃত্যটি অকল বড়ো জনগোষ্ঠীৰ মাজতে নাথাকি যাতে সমগ্ৰ অসমত বসবাস কৰা অসমীয়া জাতিয়ে যাতে সেই বাগুৰুম্বা নৃত্যটিক আদৰি লয়, তাৰ বাবে ইয়াত এটি 7 দিনীয়াকৈ যি এটা প্ৰশিক্ষণ দিয়াৰ কথা তেওঁ ঘোষণা কৰিছে। আৰু এই প্ৰশিক্ষণটিলৈ আমি মহকুমা চতিয়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি সম্পূৰ্ণভাৱে তেখেতক সমৰ্থন জনাইছোঁ। আৰু এই অনুষ্ঠানটি
কাৰ্যসূচী আজি সফলভাৱে ৰূপায়ণ হ'ব বুলি আমি আশাবাদী।